স্বৰচিত কবিতা আবৃত্তি জ্যোতি চলিহা। ছয়দুৱাৰ কলেজৰ 50 বছৰীয়া সোণালী ইতিহাস। চাওঁতে চাওঁতে সুদূৰ অতীততে প্ৰতিভাত হোৱা এক উজ্জ্বল কিৰণ আজি পৰিব্যাপ্ত হৈ পৰিল ছয়দুৱাৰ কলেজৰ চৌদিশে। আজি সোঁৱৰণিৰ বুকুত জীৱন সিন্ধুৰ প্ৰতিবিন্দুতে কতজনৰ এই কলেজতে জীৱন গঢ়াৰ সোণসেৰীয়া সপোনবোৰ বিচিত্ৰ স্মৃতিৰ বৰ্ণময়ী সুষমা সৌন্দৰ্যবোধৰ গভীৰ আন্তৰিকতা ৰঞ্জিত হৈ উঠিছে আৰু জীৱনৰ বৰ্ণাঢ্য স্মৃতিপটত উদ্দীপ্ত হৈ উঠিছে বহুজনৰ সেই সময়ৰ ভৱিষ্যত গঢ়াৰ সপোনবোৰ। ছয়দুৱাৰ অঞ্চল আজি তোমাক লৈ গৌৰৱান্বিত। শ্বহীদৰ উমাল তেজেৰে লিখা আছে ইতিহাসত তোমাৰ সুবাসিত নাম। ছয়দুৱাৰ কলেজৰ মহান শিক্ষাগুৰুসকলৰ আশীৰ্বাদেৰে অমৃতময় জীৱন গঢ়াৰ প্ৰতিজনে আজি আনন্দ অনুভৱেৰে কৈ উঠিছে, হে মহান শিক্ষানুষ্ঠান ছয়দুৱাৰ কলেজ, তুমি চিৰ যুগমীয়া, চিৰমহীয়ান, চিৰস্মৰণীয়, চিৰজ্যোতিষ্মান হৈ জিলিকাই ৰাখিবা আমাৰ সমাজ।